Hello everyone, welcome to my YouTube channel. আজি মই ষষ্ঠ ভাগ বা ক্লাছ 6ৰ কুৱেশ্যন তোমালোকক শ্বেয়াৰ কৰিম আনসাৰ হ আৰু তোমালোকে যদি কোনো এটা লেসনৰ আনসাৰ নোপোৱা তেতিয়া মোক কমেন্ট কৰি জনাবা। আজি মই আলোচনা কৰিম হবাটোকৈ আপন পাঠৰ কবি হল নৱকান্ত বৰুৱা। তোমালোকে পঢ়ায় এতিয়া মই অকল কুৱেশ্যন কেইটা আলোচনা কৰিম, বাকী একো আলোচনা নকৰো। পাঠৰ বিষয়ে মূল ভাৱৰ বিষয়ে একো আলোচনা নকৰো, জাষ্ট আলোচনা কৰিম তোমালোকৰ কুৱেশ্যনৰ আনসাৰ দিবলৈ। ইয়াত ফাৰ্ষ্টত আছে যে কবিতাটিত শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। এইটো তোমালোকে পঢ়িবা, এইটো তোমালোকে নিজে পঢ়িবা স্পষ্টকে। কবিতাটো আবৃত্তি কৰা। 2 নম্বৰত আছে কি কবিতাটো আবৃত্তি কৰা, এইটো তোমালোকে কৰিবা। কোৱা আৰু লিখা এইটো মই তোমালোকক এইকেইটা কুৱেশ্যনৰ আনসাৰ দিম। এতিয়া মই আলোচনা কৰিম কবিয়ে কাক কাক হবাটোকৈ আপোন বুলি কৈছে। প্ৰশ্নটোৰ আনসাৰ হ'ব কবিয়ে নিজৰ আইক, নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক তোমালোকে যদি লিখিব পাৰা তেতিয়া লিখি দিবা আপোন বুলি কৈছে। ইয়ালৈকে লিখি দিবা, লিখি পিনে দাৰি দি দিবা, এটা হৈ যাব। আৰু এতিয়া নেক্সট কুৱেশ্যনটো আছে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। আৰু নেক্সট কুৱেশ্যনটোৰ আনসাৰ হ'ল গাঁও নগৰ জান জুৰি কথা কৈছে। আনসাৰটো তোমালোকে লিখিবা। 2 নম্বৰৰ কুৱেশ্যন আনসাৰ কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে লিখিবা। কবিয়ে প্ৰাণৰ চিনাকি বুলি গাঁও নগৰ জান জুৰিৰ কথা কৈছে, এনেকৈ লিখিব পাৰিবা। লিখি পিনে দালি দিবা অকল। নেক্সট কুৱেশ্যনটো আছে কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। 3 নম্বৰ আনসাৰটো হ'ব এইটো। গ নম্বৰ আনসাৰটো হ'ব নিজৰ মাতৃভাষাৰে কবিয়ে কি কৰিছে, কবিতাটিত অন্তৰৰ ভাৱ মানে এনেকে লিখিবা। কবিতাটিত অন্তৰৰ ভাৱ কবিয়ে নিজৰ মাতৃভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে, এনেকে লিখিবা তোমালোকে যদি লিখিব পাৰা। নহলে এনেকে শ্বৰ্টকে লিখিবা, মানে শ্বৰ্টকে লিখাতকে তোমালোকে এক্সামত লিখাৰ টাইমত যদি অকল লংকে লিখা তেতিয়া তোমালোকক 1 মাৰ্ক দিবলৈ মানে টান নাপায়, লগে দি দিব আৰু। নেক্সট কুৱেশ্যনটো হ'ল কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। এইটো তোমালোকৰ আনসাৰটো কবিয়ে জগতখন ঘ নম্বৰ মানে প্ৰশ্নটোৰ আনসাৰ হ'ল নিজৰ আই, নিজৰ দেশখন আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ইয়ালৈকে লিখি দাৰি দি দিবা। পিছত নেক্সট কুৱেশ্যনটো হ'ল 19 নম্বৰ হ'ল সুবিশাল পৃথিৱীত কাৰ সৈতে কেনেকৈ খোজ দিবলৈ ইচ্ছা কৰিছে কবিয়ে ইচ্ছা কৰিছে। আনসাৰটো এনেকে লিখিবা। সুবিশাল পৃথিৱীত সকলোৰে সৈতে হাতে হাতে ধৰা ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে, এনেকে লিখিবা, হৈ যাব। নেক্সট কুৱেশ্যন 4 নম্বৰটো আছে কবিতাটিৰ মূল ভাৱ লিখা। কবিতাটিৰ মূল ভাৱ লিখিব কৈছে। তোমালোকৰ ছাৰে পঢ়াইছে, মূল ভাৱটো তোমালোকক বুজাইও দিছে, তথাপিও মই এনেকে লিখিছো, তোমালোকে লিখিবা। কবিতাটোত কবিয়ে আই, দেশ আৰু নিজৰ মাতৃভাষাক হবাটোকৈ আপোন বুলি কৈছে। ইয়াৰ কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালো। আৰু আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। সেইফালৰ পৰা দেশখন আমাৰ বাবে আপোন আৰু আমি আমাৰ
আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। সেই ফালৰ পৰা মাতৃভাষা আমাৰ বাবে সবাতোকৈ আপোন। কবিতাটোৰ সবাতোকৈ আপোন কবিতাটোৰ মূল ভাৱ এয়াই। 5 নম্বৰটো 4 নম্বৰটো হৈ গ'ল। এতিয়া পাঠৰ পৰা 5 নম্বৰটো হ'ব পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। অন্তধ্বনি মিল থকা শব্দবোৰ মিলাব কৈছে। ইয়াত মিলাই আছে আই আৰু চিনাই। ইয়াত মিলোৱা আছে আই আৰু চিনাই, আৰু বাকীখিনি হ'ব এনেকৈ আইৰ লগত চিনাই মিলাই থোৱা আছে। এইটো অলৰেডি তোমালোকে কিতাপত পাইছা। 2 নম্বৰটো হ'ব চহকী মানে চিনাকি, আৰু সুৰীয়া মানে কুমলীয়া, জগত মানে লগত, সুখ মানে দুখ। এইটো নেক্সট কুৱেশ্যনটো আছে 6 নম্বৰৰ নিৰ্দিষ্টতা বাচক প্ৰত্যয়টো টি, জন, জনি, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। যেনে এইখন ধুনীয়া ধৰণী, এইটো মানে জন, টু, টি, জন, জনি, খন, খনি ব্যৱহাৰ কৰিব কৈছে। ইয়াত আছে এই যোগ খন আছে এইখন। এইটো তোমালোকে নিজে চেষ্টা কৰিবা। যদি নোৱাৰা তেতিয়া মই তোমালোকক কৰি তোমালোকৰ কাৰণে ভিডিঅ' বনাই আপলোড কৰিম। আৰু যদি পাৰা তেতিয়াতো হ'লে একেবাৰে ইজি, তোমালোকে চেষ্টা কৰিবা। নোৱাৰিলে মই কৰি দিম। 7 নম্বৰ আছে বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰাত কি আছে? শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া আৰু সুবিশাল। আৰু এইকেইটাৰ মই এনেকৈ লিখিছোঁ। শুৱনি পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে। মানে কি? বাক্য ৰচনা কৰিলে চেণ্টেন্স এটা বনাব হ'লে মানে ইয়াত শুৱনি আছে ন, ইয়াত শুৱনি চেণ্টেন্সটোত মানে শুৱনি শব্দটো থাকিবই লাগিব। যেনে মই এনেকৈ লিখিছোঁ, ধাননি পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে। শুৱনিটো ইয়াত আছে, সেইকাৰণে ইয়াত শুৱনি লিখিলোঁ। মিলাই লিখিব লাগিব বাক্য ৰচনা কৰিব হ'লে। সুৰীয়া হ'ল আমাৰ মাতৃভাষা সুৰীয়া নহ'লেও আমাৰ বাবে সদায় আপোন। মই এনেকৈ বাক্যটো বনালোঁ। তোমালোকে যদি বাক্য ৰচনা কৰিব পাৰা বেলেগে তেতিয়া তোমালোকে কৰিবা। আৰু নেক্সট আছে ধুনীয়া মানে লিখিছোঁ জোনমণি দেখিবলৈ ধুনীয়া যদিও পঢ়িবলৈ নোৱাৰে। আৰু নেক্সট চহকী মানে মানুহ এগৰাকী চহকী যদিও অহংকাৰী নহয়। এনেকৈ বাক্য ৰচনা কৰিছোঁ। নেক্সট কুমলীয়া হ'ল ৰহিমে নিজৰ মনৰ ভাৱ ৰামৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে। আৰু নেক্সট হ'ল সুবিশাল মই এনেকৈ বনাইছোঁ। সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। এনেকৈ চোৱা। 9 নম্বৰটো কি কৈছে? তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা। নঞৰ্থক ৰূপবোৰ লিখিব কৈছে। ইয়াত আছে হ'ব, নহ'ব, এটা কৰাই আছে। তেতিয়া বেলেগৰ কিতাপ আনিছোঁ, ল'ৰা ছোৱালীবিলাকৰ পৰা কালেক্ট কৰিছোঁ কাৰণে কিতাপখনত কিবা লিখি থৈ দিছে, মাইণ্ড নকৰিবা। আৰু এনেকৈ লিখিছোঁ হ'ব, নহ'ব। ইয়াত আছে দো, নদো, শুনা, নুশুনা, কৰোঁ, নকৰোঁ। পিছত আছে তোমাৰ খেলোঁ, যাম, দিম আৰু লিখোঁ। এইকেইটাৰ মই এনেকৈ লিখিছোঁ। এনেকৈ লিখিবা তোমালোকে। নেখেলোঁ, যাম, নাযাম, দিম, নিদিম। পিছত লিখোঁ, নিলিখোঁ। এনেকৈ লিখিবা। নেক্সট কুৱেশ্যনটো আছে 11 নম্বৰ। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে মই মোৰ আইক কি হ'ব? ইয়াত তোমালোকে লিখিবা ভাল পাওঁ, মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ, আৰু আমি আমাৰ স্বদেশক লৈ
বোধ কৰোঁ কি বোধ কৰোঁ আনচাৰ মই মোৰ আইক ভাল পাওঁ আৰু মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ তোমালোকৰ 16 নম্বৰটো হাতৰ ভাঙা দিয়া আছে নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পাই নৰে আনচাৰটো কি হ'ব চশমা আৰু নেক্সট কুৱেশ্যনটো আছে খ নম্বৰ ক আইটি টপৰাই কাটি নিলে বাঢ়ি যায় এইটো হ'ল সূতা আৰু নেক্সট আছে তোমালোকৰ গ নম্বৰ দি মৰিল কোন আনচাৰটো হ'ব দধিচি নেক্সট আছে গ নম্বৰ দি মৰিল কোন নেক্সট হ'ল দি মৰিল কোন এতিয়া আছে নি মৰিল হ'ল ৰাৱণ আৰু নেক্সট কুৱেশ্যনটো আছে 9 নম্বৰ নিধি মৰিল কোন আনচাৰটো হ'ব নিধি মৰিল দুৰ্যোধন আৰু নেক্সট কুৱেশ্যনটো আছে নকৈ মৰিল কোন আনচাৰটো হ'ব নকৈ মৰিল জয়মতী থেংকছ তোমালোকে মোৰ এই ভিডিঅ' কেইটা চাবা আৰু যদি কিবা নোৱাৰা তেতিয়া কমেণ্ট কৰি জনাবা আৰু গোটেইকেইটা লেচনৰ আনচাৰখিনি পাবলৈ হ'লে তোমালোকে মোক ছাবস্ক্ৰাইব কৰিবা